আজি পৰিস্থিতি নৰ্মেল আছে, কমপ্লিটলি কণ্ট্ৰলত আছে और যোৱাকালি আমি 15জন কৰায়ত্ত কৰিছোঁ আৰু আমাৰ FIR ৰেজিষ্টাৰ হৈছে और আইনমতে जो প্ৰক্ৰিয়া আছে তো চলি আছে। আৰু কিমানজন মানুহ ইতিমধ্যে আপোনালোকে 15জন এতিয়াও চাৰ্চ অপাৰেশ্যন চলি আছে। এতিয়া আমি চাৰ্চ অপাৰেশ্যন চলি আছে। যোৱাকালি যিবিলাক মাৰণাস্ত্ৰ বন কৰ্মীসকলৰ লৈ যোৱা হৈছিল কিছু আমি দেখিবলৈ আগুৰি সংযোগ কৰা হৈছিলে এইক্ষেত্ৰত হেৰাইছিল কিবা কি তথ্য আছে আপোনালোকৰ? 3টা ৰাইফল ডেমেজ হৈছে কিন্তু হৰুৱা নাই, সব ৰেকৰ্ড আমি চেক কৰিছোঁ, একাউণ্ট হৈছে সব। আৰু গুলি যথেষ্ট আৰ্মছ এমুনিশ্যনৰ কিছু আৰ্মছ এমুনিশ্যন একো হৰুৱা নাই কিন্তু ডেমেজ হৈছে 3টা। বুলেট আছিলে বহুতখিনি? নাই, বুলেট তো সব ৰেকৰ্ড হৈছে, সব আছে। আজিৰ পৰিস্থিতি কেনেকুৱা? আজি কমপ্লিটলি কণ্ট্ৰলত আছে। আমাৰ RAF পেট্ৰলিং কৰি আছে, বেটেলিয়নৰ 3টা কোম্পানী আহিছে, আমাৰ IG BTAD ছাৰ বি আছে और গোটেইখিনি সিনিয়ৰ অফিচাৰ আছে। আমি পুৰা এৰিয়া পেট্ৰলিং কৰিছোঁ, এৰিয়া ডমিনেশ্যন কৰিছোঁ। এতিয়া পৰিস্থিতি কমপ্লিটলি আণ্ডাৰ কণ্ট্ৰল আছে। ইণ্টাৰনেট সেৱাটো কেতিয়া আৰম্ভ হ'ব? আমি ইভেলুৱেশ্যন কৰি ল'ম যেতিয়া ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কমপ্লিটলি নৰ্মেলত আহি যায় তো আমি কম্পিটেণ্ট অথৰিটিকো জনাই দিম, তেতিয়া এইটো ডিচিজন ল'ব পাৰিম। আচ্ছা, শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে কিবা আহ্বান জনাব? মই চবকে আপোনাৰ মাধ্যমেদি অনুৰোধ কৰিম কি আমাৰ কোনো উৰা বাতৰিত যেতিয়া এইটো ভরসা কৰিব নালাগে और আইন মতে আমাৰ প্ৰক্ৰিয়া আছে, আইন মতে চলিব লাগে, প্ৰশাসনক সহযোগ কৰিব লাগে। স্যার আপোনালোকে অনুসন্ধান চলাইছে মানে ইয়াতে মানে তৃতীয় পক্ষ কোনো জড়িত থকা মানে সন্দেহ প্ৰকাশ কৰিব নেকি? এতিয়া আমাৰ বহুত প্ৰিলিমিনাৰী ষ্টেজত এইটো ইনভেষ্টিগেশ্যন আছে, আমি যেতিয়া তথ্য ওলাব আপোনাৰ লগত শ্বেয়াৰ কৰিম।